তো বন্ধুসকল আজি মই গৈ আছো গোৱালপাৰা জিলালৈ গোৱালপাৰা জিলাৰ মই এখন মেডিকেলত যাম মেডিকেলত ডক্টৰ দেখাবৰ কাৰণে আৰু যাই থাকোতে ৰাস্তাৰ মাজত দেখা পালো এই অভয়পুৰীৰ দৃশ্য চাওক স্কুল কলেজৰ সৰু সৰু ল'ৰা ছোৱালীৰ লগত আমাৰ অসম পুলিচেও কিমান সহযোগ কৰি একেলগে ৰাষ্ট্ৰীয় ধ্বনি ৰাষ্ট্ৰীয় পতাকা লৈ ৰাষ্ট্ৰীয় গীত গাই কিমান ধুনীয়াকৈ তেওঁলোকে ৰেলী ওলাইছে চাওক ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি দোস্ত শেষলৈকে চাই থাকিব আৰু ধুনীয়া ধুনীয়া বস্তু আপোনালোকে দেখিবলৈ পাব গোৱালপাৰা নাপাওঁতে আমি দেখিম নৰনাৰায়ণ সেতু আপোনালোকে যোনে যোনে চাইছে সিহঁতো চাইছেই বাৰু যোনে যোনে চোৱা নাই আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি চাই থাকক যোগীঘোপা দলংখনো আপোনালোকে চাবলৈ পাব সব ঠাইতে দোস্ত সব ঠাইতে আজিকালি 15 আগষ্টৰ এই কি কয় আপোনাৰ স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল ন সেইকাৰণে সব ঠাইতে একদম আমাৰ গোটেই ভাৰতবৰ্ষখনতে হৰ ঘৰ তিৰংগনা প্ৰতিটো ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা জাতীয় পতাকা উৰুৱাৰ যিটো সিদ্ধান্ত লৈছে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী বহুত ভাল লাগিছে তেওঁৰ সেই পদক্ষেপটো আমি সুন্দৰভাৱে আঁকোৱালি লৈছোঁ এয়া চাওক গৈ আছো ভাল লাগি আছে এয়া চাওক চলন্তপাৰা পালোহে আমি এটা মন্দিৰ চাওক মন্দিৰৰ নামটো সিভাগে আছে চাগে দেখিব পৰা নাই যিয়ে নহওক মই বাছত আছো কাৰণে আপোনালোকক গোটেইখিনি দৃশ্য দেখাব পৰা নাই তো যিখিনি পাৰিছো সেইখিনি দেখাই আছো দোস্ত আপোনালোকে চাই থাকক আৰু আমি অলপ পিছতেই হয়তো নৰনাৰায়ণ সেতু পাম চাই থাকক আপোনালোকে পামেই চাগে পামেই চাগে ফাইনেল দোস্ত আমি আহি পালো নৰনাৰায়ণ সেতু আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি চাই থাকক এয়া নৰনাৰায়ণৰ ওপৰত উঠি গ'লো দোস্ত নৰনাৰায়ণ ব্ৰিজখন চাওক কিমান ডাঙৰ ব্ৰিজ ৱাও আৰু এই ব্ৰিজখন ওপৰেদি বাছ আৰু যি দুচকীয়া চাৰিচকীয়া যিবিলাক যান বাহন আছে ওপৰেদি অহা যোৱা কৰে আৰু তলেদি ৰেল লাইন দোস্ত কিমান টেকনিচিয়ান ভাবে কিমান টেকনিক্যালি এই ব্ৰিজটো বনোৱা হৈছে তলেদি ৰেল যায় ওপৰেদি বাছ দুচকীয়া চাৰিচকীয়া আৰু যিমান বাহন আছে ট্ৰাক ইত্যাদি ওপৰেদি আহি থাকে দোস্ত এয়া আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং কিমান ডাঙৰ দলং চাওক শৰাইঘাটৰ পিছতে চাগে এইখানে ডাঙৰ ৱাও আৰু একদম নদীৰ কাষতে পাহাৰো আছে চাওক ব্ৰিজৰ কিমান ডাঙৰ ব্ৰিজ এইখিনিতে আপোনালোকে আৰু এটা কথা শ্বেয়াৰ কৰি লওঁ দোস্ত আপোনালোকে বহুতে হয়তো জানে গোৱালপাৰা মেডিচিনৰ বাবে অৰ্থাৎ ডক্টৰৰ বাবে গোৱালপাৰা বহুতেই উন্নত যিকোনো বেমাৰৰে চিকিৎসা হয় গোৱালপাৰাত আৰু গোৱালপাৰাত আপোনাৰ অসমৰ ভিতৰত বিভিন্ন একদম অভিজ্ঞ ডক্টৰ পোৱা যায় ট্ৰিটমেণ্টো বহুত ভাল দোস্ত তো আজি মই গৈ আছোঁ গোৱালপাৰা চহৰৰ চলেজ হস্পিটেল তো বহুতে হয়তো নামটো শুনিছে চলেজ হস্পিটেল আজি মই আপোনালোকক ফেচ টু ফেচ দেখাম চলেজ হস্পিটেল কেনেকুৱা ভিতৰৰ চিষ্টেমবিলাকো মই আপোনালোকক দেখাম যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম লাষ্টলৈকে চাই থাকিব স্ক্ৰিপ্ট নকৰিব দোস্ত এয়া চাওক পাৰ হ'লোৱে আমি ব্ৰিজখন পাৰ হোৱাৰ পিছৰ দৃশ্য এয়া চাওক কিমান মজা লাগে ব্ৰিজখন পাৰ হৈয়ে চাইডে কিমান দৃশ্য ভাল লগা দৃশ্য এটা চাই থকা দৃশ্যখন কি বস্তু আচৰিত লাগিছে বাছৰ পৰা এনেকুৱা লাগি আছে যদি মই বাইক লৈ আহিলে আৰু ধুনীয়া লাগিলে নেক্সট মই এদিন বাইক লৈ আহিম আৰু A to Z আপোনালোকক ধুনীয়াকৈ দেখাই যাম
যিকি নহওক দোস্ত আমি আহি গোৱালপাৰা পালোৱে আহি আৰু অলপ পিছতে আমি বাছৰ পৰা নামিম গোৱালপাৰা তাৰপিছত আমি যাম ডাইৰেক্ট আপোনাৰ কলেজৰ সন্মুখত আৰু ফাইনেলি দোস্ত আহি পালোঁ আমি গোৱালপাৰা টাউন আৰু সন্মুখত যিখন হস্পিটেল দেখা পাইছে এইটোৱে চলেজ হস্পিটেল চলেজ হস্পিটেলত আহি গ'লোঁ ফাইনেলি এতিয়া মই ভিতৰলৈ সোমাই যাম যাই কিনে চাম কেনেকুৱা দৃশ্য ইয়াত চাব এয়া হ'ল চলেজৰ লেবৰেটৰী ইয়াতে চিটি স্কেন আল্ট্ৰাচাউণ্ড এভৰিথিং MRI এভৰিথিং কৰোৱা হয় ৰেডিঅ'লজি চব ইয়াতে পাব ইয়াতে কৰিব পাৰিব আপোনালোকে আৰু মোকো সোনোগ্ৰাফি কৰিব দিলাক সেইকাৰণে মই ইয়াতে আছোঁ সোনোগ্ৰাফি কৰি ৰিপৰ্ট লৈ ডক্টৰক দেখাই মই নেক্সটত ঘৰত যাম দোস্ত বাই